বন্ধুসকল আজি মই গুৱাহাটী ছেকেণ্ড হেণ্ড শ্ব'ৰুমত আপোনালোকৰ কাৰণে অসংখ্য গাড়ী আমি আনিবৰ কাৰণে চেষ্টা কৰোঁ এনি টাইম ভিডিঅ' আপোনালোকক জাষ্ট দিওঁ খালি ছেকেণ্ড হেণ্ড কাৰৰ ওপৰত যিখিনি কাৰ আপোনালোকে পাব একদম কম মূল্যত কম প্ৰাইচত কম চলা কম কিলোমিটাৰ চলা আপোনালোকে একদম কাম নকৰিব লগা গাড়ী আপোনালোকৰ ওচৰত আমি দিম এনি টাইম দি থাকোঁ আৰু এই ডিলাৰটো ক'ত আছে ইয়াৰ এড্ৰেছটো এই শ্ব'ৰুমৰ নামটো আৰু ইয়াৰ শ্ব'ৰুমৰ গাড়ীবিলাক এক্সিডেণ্টেল থাকে না নন এক্সিডেণ্টেল আপোনালোকক গোটেইখিনি তথ্য দিবৰ কাৰণে আমি চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ সৈতে চেল এক্সিবিউট আছে দাদা নমস্কাৰ নমস্কাৰ হয় দাদা আপুনি ক'ব লাগে এই ডিলাৰটো ক'ত আছে এইটো ডিলাৰ আছে আপোনাৰ এটি ৰোড পৰে এইখিনি জাগাটোৰ নাম আপোনাৰ ইয়াতে আপোনাৰ কালিপুৰ বুলি কয় হয় নিয়াৰ আপোনাৰ ষ্টেট বেংকৰ ওচৰতে নিয়াৰ ষ্টেট বেংকৰ ওচৰত আছে ন কামাখ্যা গেট পাৰ হৈ নিয়াৰ ষ্টেট বেংকৰ ওচৰত আছে বাৰু ইয়াত গাড়ীবিলাক যে আছে আমি ভিউৱাৰ্ছক কৈ থাকোঁ এনি টাইম যে গাড়ীবিলাক যে আমি দেখাওঁ জিনুৱেল কোনো ধৰণৰ প্ৰব্লেম নাই গাড়ীবিলাক চলিছে ভাল কিলোমিটাৰ কম চলিছে গাড়ীবিলাকক কোনো কাম কৰাব নালাগে ইয়াৰ পৰা যদি গাড়ী কোনোবাই ক্ৰয় কৰে তেনেহ'লে গাড়ী লৈ মেকানিক মানে আপোনাৰ কাষ্টমাৰে গাড়ী ল'লে মুঠতে দিব জাষ্ট চলাব পেট্ৰল ভৰাব আৰু গাড়ীখন চলাব ন আমাৰ ইয়াতে আপোনাৰ যেতিয়া গাড়ী ল'ব আহিব আপুনি ইয়াতে গাড়ী লোৱাৰ আগতে আপুনি কোনো মেকানিক আছে যে আপোনাৰ চিনাকি আপুনি গাড়ীখন দেখাব পাৰে টেষ্ট ড্ৰাইভ ল'ব পাৰে বা আপোনাৰ গাড়ীখন কোম্পানীত লৈ যায় আপুনি চেক কৰাব পাৰে কোনো ধৰণৰ এক্সিডেণ্ট ভাড়াত চলা গাড়ী বা বেংকৰ পৰা টানা গাড়ী আমাৰ ইয়াত কাম নহয় আমাৰ ইয়াত চব পাৰ্চনেল ইউজ কৰা গাড়ী বাৰু আমি কোনটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিম আমি ওইখানৰ পৰা ষ্টাৰ্ট কৰোঁ এইফালে আহক সন্মুখৰ পৰা গোটেইখিনি ৱাকআউট দি দিবা বাৰু আমি চাই আছোঁ এটা ৱেগনাৰ ধুনীয়া কণ্ডিশ্যনত আছে দেখাই গৈ আছে কওকচোন এইটো কোন ইয়াৰত এইটো আছে আপোনাৰ 2017ৰ VXI মডেল হয় 17 VXI মডেল মডেল হয় এইটো আছে আপোনাৰ 42,000 ৰানিং আছে 42,000 ৰানিং ইয়াতে আপোনাৰ বেক কেমেৰা আফটাৰ মাৰ্কেট লগোৱা আছে বেক কেমেৰা লগোৱা আছে বাকী অলপ চলপ মডিফাই কৰিছে হয় এই গাড়ী যদি কাষ্টমাৰে ক্ৰয় কৰে ৰিফাইনেন্সো কৰাব পাৰিব ৰিফাইনেন্স হৈ যাব ন কোম্পানী ভিতৰত মিউজিক চিষ্টেম কোম্পানী ভিতৰত মিউজিক চিষ্টেম পাৱাৰ ষ্টাৰ্টিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে এই গৰমত আপোনালোকে চলিব ফুৰিবৰ কাৰণে গাড়ী AC গাড়ী লাগে তেনেহ'লে লৈ যাওক ধুনীয়া কণ্ডিশ্যনত আছে ৱেগনাৰ আপোনাৰ ব্লেক কেমেৰা আফটাৰ মাৰ্কেট লগোৱা আছে হয় বাৰু আমি নেক্সট কোনটো চাম বাৰু কওকচোন এইটো আছে আপোনাৰ 2017ৰ মেগনা প্লাছ ইয়ন 2017ত হয় এইটো চলা আছে আপোনাৰ 38,000 আপোনাৰ এইটো গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে কোনো ধৰণৰ পেইণ্ট হোৱা নাই কোনো ধৰণৰ পেইণ্ট আমি চাই আছোঁ এটা হুণ্ডাই ইয়ন মেগনা প্লাছ এইটো চলিছে কম 38,000 মাত্ৰ চলিছে বাৰু ইয়াৰ আস্কিং কম ইয়াৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3 লাখ ভিতৰ ফালে দেখা দিবা ইণ্টাৰভিউ দি দিবা কিমান কৈছে আস্কিং প্ৰাইচটো 3 লাখ অলপ চলপ নেগোচিয়েশ্যন হৈ যাব কণ্টেবল বহিলে কিবা এটা কৰিব ন আৰু ৰিফাইনেন্স হৈ যাব কিয়া চনেট জিটি লাইন এইটো কোন ইয়াৰত এইটো আছে আপোনাৰ কিয়া টপ মডেল আছে আপোনাৰ এইটো চনেটটো হয় এইটো আছে 2021ৰ 35,000 চলা আছে 35,000 চলা এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 11 লাখ তাতো নেগোচিয়েবল হৈ যাব আৰু ৰিফাইনেন্সো কৰিব পাৰিব ন বাৰু এইটো গাড়ীটো চাবই নালাগে ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে লৈ যাব পাৰে বাৰু নিট এণ্ড ক্লিন আছে ইণ্টেৰিয়াৰ আপোনালোকে চাওক চানৰুফো আছে নেক্সট আৰু এটা চাই আছোঁ চুইফ্ট ডিজায়াৰ VXI কোন ইয়াৰৰ এইটো আছে আপোনাৰ 2018 এইটো ৰানিং আছে আপোনাৰ 38,000 ৰানিং আছে আপোনাৰ জেনুইন হয় এইটো আপোনাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,30,000 তাতো নেগোচিয়েবল হৈ যাব ৰিফাইনেন্স হৈ যাব গোটেইখিনি কাম হৈ যাব কোনো অসুবিধা নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে ন বাৰু ইণ্টেৰিয়াৰ দিছা নিট এণ্ড ক্লিন আছে ইণ্টেৰিয়াৰ এক্সপায়াৰ ইজি হোৱা নাই কম চলা গাড়ী আৰু এক্সপায়াৰ ক'ত ইউজ ব্ৰেজাখন কওকচোন এইটো ব্ৰেজা আছে আপোনাৰ 2018ৰ ZDI প্লাছ টপ মডেল ZDI প্লাছ ডিজেল ব্ৰেণ্ডৰ এইটো ৰানিং আছে আপোনাৰ 59,000 এইটো প্ৰাইচ আছে আপোনাৰ আস্কিং প্ৰাইচ 7,60,000 এইটো ৰেজিষ্ট্ৰেশ্যন আছে আপোনাৰ কৰিমগঞ্জৰ কোনোবাই যদি কয় যে আমি গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কৰাই দিব বাৰু ধুনীয়া আছে আপোনালোকে চাব পাৰে Hyundai i20 আস্তা আছে এইটো আছে আপোনাৰ 2019ৰ 19 এইটো চলা আছে আপোনাৰ 42,000 মাত্ৰ 42,000 এইটো আস্কিং প্ৰাইচ আছে 6,50,000 6,50,000
তাতো অন টেবল বহিলে হৈ যাব On table। ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব বাকী কাষ্টমাৰৰ ফিটেড এলুহিল লগোৱা আছে গাড়ীত আপোনালোকে চাব পাৰে Company আছে গোটেই হয় কোম্পানী ফিটেড আছে বেক কেমেৰা ডিসপ্লে মিউজিক সিস্টেম গোটেইবিলাক আপোনাৰ আছে ইণ্টেৰিয়ৰটো দি দিবা আৰু হয় বন্ধুসকল আপোনালোকে যদি চাই আছে তেনেহ'লে আৰু এটা গাড়ী আমি আপোনাৰ ওচৰত দেখাবৰ কাৰণে চেষ্টা কৰিম যিটো গাড়ী আজিৰ দিনত বহুত ডিমাণ্ডিং চেলিঙত আছে বহুতে লৈ আছে মহিন্দ্ৰা থাৰ এইটো আছে আপোনাৰ মহিন্দ্ৰা থাৰ 8 মাহ ওল্ড 8 মাহ পুৰণা 8 মাহ পুৰণা এইটো ৰানিং আছে আপোনাৰ 10,900 কিমান এনেকৈ আছে এপ্ৰক্স 10,000 10,900 মান চলা আছে আপোনাৰ 11,000 এই ধৰক 11,000 ধৰি লওক এইটো হাৰ্ড টপ নহয় এইটো চফ্ট টপটো হয় চফ্ট টপটো হয় ন Soft top টো হয়। মানে গোটেইখিনি খুলিব পাৰি গোটেইখিনি খুলিব পাৰে আপুনি অঁ এইটো আপোনাৰ প্ৰাইচ আছে 16,70,000 16,70,000 হয় তাতো অলপ চলপ হৈ যাব ৰিফাইনেন্সৰ সুবিধাও আছেই ৰিফাইনেন্স হৈ যাব হৈ যাব বাৰু একদম ধুনীয়া আছে আৰু কি ক'ম 4টা 5টা চকা এলুহিল লগোৱা এইটো ক'বই নালাগে আৰু আপোনালোকে চালে নাম্বাৰ থাকিব ফোন কৰক সোনকালে ফোন কৰক কাৰণ এনেকুৱা গাড়ী কমেই পাব আপুনি বাৰু আৰু এটা দেখা পাই আছোঁ SUV কেটেগৰীৰ ব্লেৰো BS6 বুলেৰোখন BS6ৰ ন হয় কওকচোন BS6 এইটো আছে আপোনাৰ 2021 মডেল হয় 2021 21 এইটো 2021 এইটো ৰানিং আছে আপোনাৰ 64,000 64,000 ৰানিং 64,000 ৰানিং আছে এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 9,60,000 9,60,000 60,000 ইয়াতো অলপ চলপ হৈ যাব আপোনালোকে অন টেবল বহক দাদা শ্ব'ৰুমত ভিজিট কৰক গোটেইখিনি গাড়ী আছে আপোনালোকৰ ওচৰত মই দেখাই আছোঁ এটা গাড়ীও এক্সিডেণ্টেল নহয় ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে আপোনালোকে ভিজিট কৰক নাম্বাৰ থাকিব নাম্বাৰত কল কৰিব নাম্বাৰত কল কৰা সময় এটা আছে আপুনি সেই সময়ত ফোন কৰিব ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10 বজাৰ আগলৈ সেইখিনি টাইমত আপোনালোকে ফোন কৰিব বাকী টাইমত ফোন নকৰিব কাৰণ পাৰ্চনেল লাইফবিলাকৰো থাকে সেইটো আপোনালোকে বুজি পায় আৰু ইয়াৰ গাড়ীবিলাকৰ আপোনালোকৰ কণ্ডিশ্যন খুবেই ধুনীয়া আপোনালোকে ল'ব পাৰে এক্সিডেণ্ট গাড়ী ৰখা নহয় হয় এক্সিডেণ্টেল গাড়ী ৰখা নহয় ইয়াত আৰু আমি আৰু এটা গাড়ী আপোনালোকক দেখাম এইফালে আহক এইটো হৈছে Hyundai i20 2018 হয় এইটো i20 2018 i20 আস্থা হয় নাম্বাৰো ৰানিং কম চলা আছে এইটো আপোনাৰ 14,000 চলা আছে 14,000 মাত্ৰ চলা কিমান ইয়াৰৰ কৈছে 2018 18 গাড়ী 14,000 চলা 14,000 চলা এলুহিল কোম্পানী ভিটেড হয়। মিউজিক চিষ্টেম কোম্পানী সব গোটেইখিনি কোম্পানী ভিটেড আছে বাৰু ইয়াৰ কিলোমিটাৰ 14,000 চলিছে হয় আক্সিং কক এইটো 650 আছে আস্কিং 650 হয়। তাতো হৈ যাব অলপ চলপ হয়। হৈ যাব বাৰু মই যিখিনি গাড়ী দেখালোঁ গোটেইখিনি গাড়ী এক্সিডেণ্টেল নহয় ধুনীয়া আছে আপোনালোকে যদি ল'ব ইচ্ছা থাকে তেনেহ'লে আপোনাৰ নিজা মেকানিক আনি আপোনালোকে টেষ্ট ড্ৰাইভ কৰি তাৰপিছত ছেটিছফাই হোৱাৰ পিছত আপোনালোকে বুকিং কৰক আৰু গাড়ী লৈ যাওক আৰু আমাৰ এই চেনেলত যদি আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব যাতে এনেকুৱা ভিডিঅ' আমি দিবৰ কাৰণে সক্ষম হওঁ ধন্যবাদ জয় অসম